ব্ৰইলাৰ মাংস বহুত খালোঁ, আজি খাম লোকেল চিকেন। হাঁহ গাহৰি ব্ৰইলাৰ বহুত খালোঁ, আজি খাম মুৰ্গী। কুকুৰৰ খুৰাক লগালোঁ নোম গুচাবলৈ। তাৰপাছত আৰম্ভ কৰিলে খুৰাই মাংস কটা। মুৰ্গীটো অৱশ্যে ঘৰৰে আছিলে। এতিয়া ময়ো সোমাই গ'লোঁ পাকঘৰলৈ। আজি মানে আমাৰ কেঁচা পাকঘৰটোতে বনাম। জুইত বনোৱা মাংসৰ সোৱাদটোৱে বেলেগ নহয়। এইটো আমাৰ থলুৱা পাকঘৰটো। প্ৰথমতে কাটিম পিঁয়াজ, তাৰপিছত আলু। মছলাৰ কাৰণে কেইটামান নহৰু, অকণমান আদা, লগতে দিলোঁ কেইটামান জালুক আৰু লং দালচেনি। জ্বলা হোৱাৰ কাৰণে জলকীয়া দিব পাৰে আৰু কিছুমানে কম খালে কমকৈ দিয়ে। এতিয়া নিনজা টেকনিকে গোটেইখিনি থাকিলোঁ আৰু আমাৰ পেষ্ট ৰেডি। আৰু মাংসখিনিতে দিম পিঁয়াজ, হালধি আৰু নিমখ। আৰু গোটেইখিনি দি পেলাই ইয়াত ভালকৈ মেৰিনেট কৰি ল'ম। আলু কটা হোৱাই নাছিলে নহয়, আলু কাটিবলৈ লগাই দিলোঁ খুৰাক। হয়নো বোলো এনেই বহি থাকিব লাগে। কেৰাহীত তেল দিয়াৰ লগে লগে চুৰটো আহি ওলালেহি। কেৰাহীটোত প্ৰথমতে আমি আলুখিনি ভাজি লৈছোঁ, তাৰপিছত দি দিলোঁ মাংসখিনি। এতিয়া মাংসখিনিৰ পৰা তেল নোলোৱালৈকে ভালকৈ মাংসখিনি ভাজি ল'ম আৰু অলপ পাছতকৈ মিলাই দিম ইয়াত মছলাখিনি, তাৰপিছত বিলাহীখিনি দি পেলাই লৰাই দিম ভালকৈ। মানে আইতাহঁতে কয় যে ব্ৰইলাৰ মাংস খোৱাতকৈ মাংসৰ জোলকণ খাব লাগে। এতিয়া মাংসখিনি সিজিবলৈ দি পেলাই মই গোটেই চাৰিওফালে থকা বস্তুবিলাক সামৰি ল'লোঁ। এতিয়া গোটেইখিনি কাম শেষ, আমি খাবলৈ যাওঁ এতিয়া। এইয়া দেখিছে নহয়, ইয়াত বাহিৰা বস্তু একো ব্যৱহাৰ কৰা নাই, মানে ঘৰত যিখিনি মছলা আছিলে সেইখিনিয়ে। খাবলৈও বিৰাট টেষ্টি হৈছিলে। আজিলৈ বাই বাই, আকৌ লগ পাম।